মাছ ফ্ৰাই কৰিলোঁ। মাছ ফ্ৰাই কৰিছোঁ আজি দুপৰীয়া খাবৰ কাৰণে। এই ভাত বাঢ়ি ল'লোঁ। এয়া বন্ধাকবি, ফুলকবি, আলু, মটৰ দি ভাজি, এয়া মাছ ফ্ৰাই, লগতে খৰিচা, অকণমান মিঠাতেল নিমখ দি কেঁচা জলকীয়া কাটি খৰিচাৰ অকণ চাটনি, এয়া পকা তেল, দি লৈছোঁ ওপৰত। আৰু অকণমান নিমখ। আমি এতিয়া দুপৰীয়াৰ ভাত সাজ আজি এনেদৰেই খাম।